স্বাগতম জনাইছোঁ প্ৰদীপ একাডেমি ইউটিউব চেনেলটোলৈ। আজি মই ডিছকাছ কৰিম ত্ৰিকোণমিতিৰ তালিকা মনত ৰখাৰ সহজ উপায় কেনেকৈ আমি মনত ৰাখিব পাৰোঁ সহজতে। ইয়াত চোৱা সাইন থিটা, সাইন 0 ডিগ্ৰী, সাইন 30 ডিগ্ৰী, সাইন 45, সাইন 60 আৰু সাইন 90 ডিগ্ৰীৰ মানখিনি। প্ৰথমে আমি 0 ডিগ্ৰী 0 বুলি ধৰি ল'ম। 0, 31, 45, 2, 63, 94. তে আমি 0/4 কৰিম। 1 को 0/4, 2/4, 3/4, 4/4. 0 ইয়াত ৰুট গোটেইকেইটা লিখিম। 0/4 মানে 0, ৰুট অভাৰ 1/4 মানে 1/2, ৰুট অভাৰ 2/4 মানে 1/√2, ৰুট অভাৰ 3/4 মানে √3/2, ৰুট 4/4 মানে 1। তেনেকৈ cos থিটা লিখিম আমি। ইয়াত 1 আছে, এই 1টো ইয়াত লিখিম। √3/2 ইয়াত লিখিম। ৰুট cos 30, cos 45ত লিখিম 1/√2। তেনেকৈ সাইন 60ত লিখিম সাইন 30ৰ মানটো 1/2। 90ত লিখিম 0। tan থিটা ইকুৱেল আমি জানো যে tan থিটা ইকুৱেল সাইন থিটা বাই cos থিটা। tan থিটা ইকুৱেল সাইন থিটা বাই cos থিটা। সাইন থিটা 0, সাইন বাই 0, 0, 1/2 ইন্টু √3/2, 2 কেনসেল হৈ যাব 1/√3। তেনেকৈ 1/√2 ইন্টু 1/√2, 1/√2 ডিভাইড 1/√2 হ'ব 1, √3/2 ডিভাইডেড 1/2, 2 কেনসেল হৈ যাব √3 কে 90ত হ'ব 1/0, দ্যাট মিন্স ইনফিনাইট বা সংজ্ঞাবদ্ধ নহয়। সংজ্ঞাবদ্ধ নহয়। তেনেকৈ cosec হ'ব থিটা ইকুৱেল 1/sin থিটা sin 0, 1/0 ইনফিনাইট। থাৰ্টি হ'ব সাইন থিটা আছে 1/2, 1/1/2 হ'ব 2, 1/sin থিটা ইকুৱেল 1/√2 ঠাইত cosec 45 হ'ব 1/1/√2, দ্যাট মিন্স √2। 1/√3/2 হ'ব 2/√3, 1/1 হ'ব 1। এতিয়া sec থিটা ইকুৱেল 1/cos থিটা। 1/cos থিটা 1, 1/1 1, তাৰপিছত √3/2 হৈ যাব 2/√3, 1/1/√2 হ'ব √2, 1/1/2 হ'ব 2, 0/1/0 ইনফিনাইট। cot থিটা ইকুৱেল 1/tan থিটা, গতিকে 1/0, দ্যাট মিন্স সংজ্ঞাবদ্ধ নহয় ইনফিনাইট। 1/√3 হ'ব √3, 1/1 1, √3 হ'লে 1/√3, 90 হ'ব ইনফিনাইট। 1/infinite, দ্যাট মিন্স 0। এইখিনি আছিল শ্বৰ্ট ট্ৰিক। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল।